নয়ন নিলিমদাৰ বন্ধু চিনেমাখন ৰিলিজ হোৱা এসপ্তাহ বেছি হ'ল। তো বন্ধু চিনেমাখন অসমীয়া চিনেমা জগতত হিট হ'ল নে ফ্লপ হ'ল জানিম এই ভিডিঅ'ত, আৰু লগতে জানিম এই বন্ধু চিনেমাখনৰ ছেকেণ্ড পাৰ্ট আহিব নেকি। আৰু এই ভিডিঅ'টোৰ স্পইলাৰ্ছ আছে, যদি বন্ধু চিনেমাখন আপুনি চোৱা নাই নিশ্চয় এবাৰ চাওক। তো নমস্কাৰ, কেনে আছে? যদি আপুনি চিনেমাখন চাইছে তেতিয়াহ'লে নিশ্চয় গম পাইছে গোটেই চিনেমাখনৰ কাহিনীটো নয়ন নিলিমদাৰ তেওঁৰ ছোৱালীক গাড়ীত আহি থাকোঁতে শুনাই থাকে। তেওঁ গাড়ীত ক'লৈ আহি থাকে মানে তেওঁৰ নিজৰ যিকেইজন বন্ধু আছিলে সেইকেইজনক লগ কৰিবলৈ আহি থাকে। আৰু শেষত আমি গম পাওঁ যে তেওঁ এখন ৰিজৰ্টত পায় আৰু তেওঁ যিজনী ছোৱালী কলেজত ভাল পাইছিলে সেইজনী ছোৱালীকে বিয়া পাতিলে আৰু তেওঁ নিজৰ লগৰ কেইজনক লগ কৰিবলৈ দৌৰি যায় আৰু তাতেই মুভিখনৰ দা এণ্ড হৈ যায়, মানে মুভিখন তাতে শেষ হৈ যায়। এতিয়া কথা হয় মুভিখনৰ ছেকেণ্ড পাৰ্ট আহিব নেকি বাৰু, আৰু শেষ হৈ যোৱাৰ সময়ত তেওঁ কয় যে আকৌ লগ পাম। ইয়াৰ অৰ্থ এইটোৱে হয় যে নিশ্চয় ছেকেণ্ড পাৰ্ট মুভিখনত আহিব বা নিশ্চয় ছেকেণ্ড পাৰ্ট বনোৱাৰ কথা নয়ন নিলিমদাই ভাবি থৈছে। কিন্তু প্ৰশ্ন হয় যদি ছেকেণ্ড পাৰ্ট বনাব তেতিয়াহ'লে তাত কি হ'ল, কাৰণ কলেজত যিখিনি উৎপাত কৰিলে বা যিখিনি দুষ্টামি কৰিছিলে, যিখিনি কাৰনামা কৰিছিলে সেইখিনি বিষয়টো ফাৰ্ষ্ট পাৰ্টতে দেখুৱাই দিলে। এতিয়া ছেকেণ্ড পাৰ্টত তেওঁ কি দেখুৱাব? তাৰ কাৰণে এটা থিয়ৰী ওলাই আহিছে, উৰা বাতৰি ওলাই আহিছে, য'ত শুনা পোৱা গৈছে যে তেওঁ লগৰখিনি যেনেকে ফেয়াৰৱেলৰ পিছত তেওঁ লগৰ দুজন নিজৰ নিজৰ ৰাস্তাত, তিনিজন বেলেগ বেলেগ ৰাস্তাত গুচি গ'ল। এতিয়া ছেকেণ্ড পাৰ্টত হয়তো দেখুৱাব পাৰে তেওঁলোকে নিজৰ ৰাস্তাত যাওঁতে কি কি সংঘৰ্ষ হ'ল বা কেনেকুৱা হ'ল তেওঁলোকৰ জীৱন। প্ৰথম থিয়ৰীটো সেইটো আহিছে। আৰু ছেকেণ্ড কি আহিছে যে তেওঁলোকে তিনিজন আকৌ লগ হয়, ইমান বছৰৰ মূৰত তেওঁলোক যেতিয়া আকৌ লগ হ'ব, আকৌ নিশ্চয় তেনেকুৱা কিবা কাৰনামা কৰিব নেকি, বা আগৰ দৰে নিজৰ বন্ধুত্ব থাকিব নেকি, নে বন্ধুত্বত কিবা পৰিৱৰ্তন আহিব? কাৰণ কোৱা হয় যে দূৰত্ব বাঢ়িলে বন্ধুত্বও কমি যায়। তো তেনেকুৱা কিবা হৈছে নেকি? তো তেনেকুৱা ধৰণৰ বিভিন্ন কাহিনী, বিভিন্ন উৰা বাতৰি ওলাই আহিছে যে বন্ধু মুভিখনৰ ছেকেণ্ড পাৰ্টৰ কাহিনী কেনেকুৱা হ'ব। তো আপোনালোকে কি ভাবে যে ছেকেণ্ড পাৰ্টৰ কাহিনী কেনেকুৱা হ'ব? তেওঁলোকৰ নিজৰ জেগাত আগবাঢ়ি যোৱা যিটো কাহিনী আছিলে সেইটো দেখুৱাব, নে এতিয়া আকৌ লগ হৈ তিনিজন বন্ধুৱে কি কৰিব জীৱনত সেইখিনি বিষয়ে দেখুওৱা হ'ব? তো সকলোখিনি গম পাম ছেকেণ্ড পাৰ্টৰ যেতিয়া আমি আপডেটখিনি পাম। আমাৰ চেনেলত নিশ্চয় আপডেট হ'ব। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক নতুন মুভি, নতুন চিনেমাৰ আপডেট পাবলৈ। লগতে চিনেমাখনৰ বক্স অফিচ কালেকশ্যনৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই থোৱা আছে, আৰু বক্স অফিচ কালেকশ্যন চাই নিশ্চয় ক'ব পাৰি চিনেমাখন অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত হিট হৈছে। যদিও অডিয়েঞ্চে মিক্স ৰিভিউজ দিছে যে বহুতে ভাল পাইছে, বহুতে বেয়া পাইছে, তথাপিতো ৰাইজে আঁকোৱালি লৈছে, ইমানটোতো মানিব লাগিব। তো আজিলৈ ইমানে, আকৌ লগ পাম এখন নতুন মুভিৰ নতুন ৰিভিউ লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।